হেল্ল' নমস্কাৰ। আজি মই আকৌ অকণমান মিনি ব্লগ এটা দিম। মই আগৰ পৰাই ভাবি আছিলোঁ যে বিহু প্ৰথম দিনা মই শিৱ মন্দিৰ যাম, ছেকেণ্ড ডে মই নামঘৰলৈ যাম। আহকচোন বলক আমি মন্দিৰলৈ যাওঁ। আমি এতিয়া মন্দিৰ গৈ আছোঁ। মন্দিৰ গৈ পালে আপোনালোকক দেখাম দেই। এয়া আমি মন্দিৰলৈ আহি পালোঁ। প্ৰসাদবোৰ লৈ মই মাৰ ওচৰত প্ৰসাদবোৰ লৈ গৈ আছোঁ, কাৰণ মায়ে প্ৰসাদবোৰ ধুই দিব। এয়া মাৰ লগত ময়ো অকণমান হেল্প কৰি দিলোঁ। মন্দিৰত আহিলে কিবা মনটো ভাল এটা লাগে। এয়া আমি পূজা কৰিবলৈ লাহেকৈ মন্দিৰলৈ সোমাই গৈছোঁ। এয়া মই এতিয়া শিৱ বাবাক মই গাখীৰ দি গা ধুৱাই আছোঁ। মই মাজে মাজে ভণ্টিকো জোকাই থাকোঁ আৰু এয়া মই চাকি জ্বলাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ পূজা কৰি হৈ গ'ল আৰু আমাৰ সৰুখন স্কুটি আছে নহয়, ঠেলা ঠেলিকৈ বহি যাম আৰু চাৰিজন ন, সেইটো কৈছোঁ।